আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল। মানুহৰ জীৱনত আপছ এণ্ড ডাউন আছেই। কেতিয়াবা আপোনাৰ জীৱন খুব ভালে ভালে যাব, কেতিয়াবা হয়তো আপোনাৰ জীৱনত বহুত পৰীক্ষা আহিব, মানে কঠিন সময়ৰ সন্মুখীন আপুনি হ'ব লাগিব। এতিয়া এই সময়বোৰত বহুতে ভাবে যে মোৰ লগতে এনেকুৱা কিয় হৈ আছে, মানে মোৰ জীৱনটো ইমান পৰীক্ষা কিয়, ইমান প্ৰব্লেম কিয়। কিন্তু এয়া আপোনাৰ ভুল ধাৰণা, কাৰণ সকলো জীৱনতে আপছ এণ্ড ডাউন আছে। ইভেন প্ৰফেট সকল যিসকল নবী আছিল, আল্লাহৰ চবতকৈ প্ৰিয় বান্দা, বেষ্ট পিপুল অফ দ্য ৱৰ্ল্ড, এওঁলোকৰ জীৱনতো বেয়া দিন আহিছিল, কঠিন সময় আহিছিল। তো উদাহৰণ হিচাপে যদি আমি লওঁ হজৰত ইউচুফ আলাইহিছালাম, তেওঁৰ জীৱনটো আপুনি চাওক। তেওঁৰ নিজৰ ভায়েকে তেওঁৰ সৈতে বিশ্বাসঘাতকতা কৰিছিল, তেওঁক বান্ধি কুৱাত পেলাই দিছিলে, ইয়াৰ পাছত বিক্ৰী কৰা হৈছিলে গোলাম হিচাপে, এজন প্ৰফিটক। আপুনি জাষ্ট ইমেজিন কৰক। ইয়াৰ পাছত বিনা দুখত তেওঁক জেলত ভৰাই দিয়া হৈছিলে। ইয়াৰ পাছতো ইউচুফ আলাইহিছালামে কিন্তু কমপ্লেইন কৰা নাছিলে, তেওঁ ধৈৰ্য ধাৰণ কৰিছিল। আৰু তেওঁ যি কৈছিল কুৰাণত সেয়া মেনশ্যন আছে। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইন্নাহু মান ইয়াত্তাকি ওয়া ইয়াসবির ফাইন্নাল্লাহা লা ইউযিউ আজরাল মুহসিনিন। তার মানে যিসকল ব্যক্তিয়ে তাকওয়া অৱলম্বন কৰে, মানে আল্লাহক ভয় কৰে, ওয়া ইয়াসবির আৰু ধৈৰ্য ধাৰণ কৰে বিপদৰ সময়ত, ফাইন্নাল্লাহা লা ইউযিউ আজরাল মুহসিনিন, তেওঁলোকক নিশ্চয় আল্লাহ মুহসিনিন সকলৰ যি কৰ্মফল সেই আল্লাহ বিনষ্ট নকৰে। আপোনাৰ ভাল কামবোৰ আল্লাহ বিনষ্ট নকৰে। তো ইউচুফ আলাইহিছালামৰ এই বাণীটোৰ দ্বাৰা আমি কি শিকিছো? তেওঁতো কিন্তু কমপ্লেইন কৰা নাই সেই সময়ত যে আল্লাহ মোৰ সময়টো এনেকুৱা কিয়। তেওঁ কিমান ধুনীয়া কমপ্লিমেণ্ট দিছে। প্ৰফেট আয়ুব আলাইহিছালামৰ যদি আপুনি জীৱনী চাই, তেওঁক আল্লাহ ইমান ডাঙৰ পৰীক্ষা লৈছে যে তেওঁৰ ল'ৰা ছোৱালী সম্পত্তি চব কাঢ়ি লৈ গৈছে আল্লাহ জাষ্ট তেওঁক পৰীক্ষা কৰিছে। ইয়াৰ পাছত তেওঁৰ ইমান জঘন্যতম বেমাৰ হৈছে যে গোটেই গা পোকে ভৰি গৈছে, পোকে খাই পেলাইছিলে গোটেই গা। ইয়াৰ পাছতো কিন্তু আয়ুব আলাইহিছালামে কোনো অভিযোগ কৰা নাছিলে যে আল্লাহ মোক এনেকুৱা বিপদ কিয় দিছা, মোৰ ওপৰতে কিয় ইমান বেছি বিপদ। তেওঁ কি কৈছিলে কুৰাণত মেনশ্যন আছে, মই আয়াতটো পঢ়ি দিছো চাওক। ৰব্বি ইন্নী মাছানিয়াদ দুৰৰু ওয়া আনতা আৰহামুৰ ৰাহিমিন, যে হে মোৰ প্ৰতিপালক, দুখ কষ্টই মোক ধৰি পেলাইছে, মই দুখ কষ্টত পৰি আছো, আৰু আপুনিতো বহুত দয়ালু। মানে দোৱা খোজাৰ ষ্টাইলটো আপুনি চাওক, কিমান সুন্দৰভাৱে তেওঁ দোৱা কৰিছে যে মোকতো দুখ কষ্ট ধৰি পেলাইছে আল্লাহ, মইতো দুখত পৰি গৈছো, আৰু আপুনি বহুত দয়ালু। তেওঁ এইটো কোৱা নাই যে আল্লাহ আপুনি মোক কিয় দুখ দিছে, বৰঞ্চ তেওঁ কৈ আছে ইনডাইৰেক্টলি আল্লাহক চাওক ইমপ্ৰেছ কৰিব কাৰণে তেওঁ কি কৈছে, আপুনি বহুত দয়াবান, তাৰ মানে মোৰ বেমাৰ ঠিক কৰি দিয়ক। মানে দোৱা খোজাৰ ষ্টাইল চাওক। তো আমি কিন্তু এই সময়ত সতৰ্ক হ'ব লাগিব, যেতিয়া আল্লাহ আমাক পৰীক্ষা লৈছে, তেতিয়া যাতে আমি কমপ্লেইন নকৰো, বৰঞ্চ এইদৰে দোৱা কৰো যে আল্লাহ আপুনিতো দয়ালু, মইতো আপোনাৰ বান্দা হয়, মইতো একোৱেই কৰিব নোৱাৰো। প্ৰিয় বন্ধুসকল, আৰু এটা কথা মন কৰিবলগীয়া যে এই যে কঠিন সময় আল্লাহ দিয়ে আপোনাক, যে পৰীক্ষা লয়, আল্লাহ কিন্তু আপোনাক কঠিন সময়ত সদায় পেলাই নথয়, তেওঁ আপোনাক পৰীক্ষা কৰি আছে। আৰু এই কঠিনতাৰ ভিতৰত আল্লাহ কেতিয়াবা আমাৰ চাকচেছ লুকাই ৰাখে, যে যেনেকে আল্লাহ ৰাব্বুল আলামিনে কুৰাণত কৈছে, ফাইন্না মাআল উসৰি ইউছৰা, ইন্না মাআল উসৰি ইউছৰা, নিশ্চয় কষ্টৰ মাজতে আছে সহজতা, মানে হাৰ্ডশ্বিপৰ মাজতে আছে সহজতা, সৰলতা, কমফৰ্টেবল, সহজ জোন এটা আছে। তাৰ মানে এই যে কষ্ট আপুনি দেখি আছে, হয়তো ইয়াৰ ভিতৰতে আপোনাৰ চাকচেছ আল্লাহ সোমাই থৈছে, কল্যাণ সোমাই থৈছে, হয়তো আপুনি বুজি নাপায়। এনেকুৱা হয় বহুত সময়ত আমাৰ জীৱনত বহুত ডাঙৰ বিপদ আহে, আৰু ইয়াৰ পাছত আমি দেখা পাওঁ যে এই বিপদটো অহাৰ কাৰণে আমাৰ অন্যফালে বহুত লাভ হৈ গৈছে। চ' আল্লাহ কোৱা নাই যে কষ্টৰ পিছত বিপদ আহিব, নহয়, কষ্টৰ লগতে আল্লাহ সহজতা দিয়ে, চাকচেছ, কল্যাণ লুকাই ৰাখে। প্ৰিয় বন্ধুসকল, এই ডিফিকাল্ট টাইমবোৰত আমি কি কৰা উচিত? আমি 3টা কাম কৰিব লাগিব। নাম্বাৰ 1, টাৰ্ণ টু আল্লাহমুখী হ'ব লাগিব। কেতিয়াবা আমি দুনিয়াৰ মায়াজালত পৰি ইমান ব্যস্ত হৈ যাওঁ যে আল্লাহক পাহৰি যাওঁ, তেতিয়া আল্লাহ আমাক কি কৰে, বেয়া সময় দিয়ে বা কঠিন সময় দিয়ে, যাতে আমি আল্লাহক মনত কৰো। কাৰণ চাব, বহুত মানুহ বিপদ আহিলে আল্লাহক মনত কৰে। তো আল্লাহ বিচাৰে তোৰ বান্দাসকলে আল্লাহক মনত কৰক, আৰু দুনিয়াৰ মায়াজালত পৰি নিজৰ দুনিয়া আখিৰাত বৰবাদ নকৰক। সেইকাৰণে আল্লাহ কি কৰে, বিপদ দিয়ে, যাতে আমি আল্লাহৰ ওচৰত ক্ষমা খোজো, আল্লাহৰ ওচৰত দোৱা কৰো, আৰু আল্লাহৰ ফালে উভতি আহো। 2 নম্বৰ কথা, আৰু এই বিপদৰ সময়ত আপুনি ধৈৰ্য ধাৰণ কৰিব লাগিব। বিপদৰ সময়ত যদি আপুনি অস্থিৰ হৈ যায় আৰু কমপ্লেইন কৰা আৰম্ভ কৰে, তেতিয়াতো আপুনি ফেইল হৈ গ'ল। আল্লাহ যে আপোনাক পৰীক্ষা লৈছে, এই পৰীক্ষাত ফেইল। এই বিপদৰ সময়ত আপুনি ধৈৰ্য ধাৰণ কৰিব লাগিব, আৰু উত্তম ধৈৰ্য, কমপ্লেইন নকৰি শান্তিমতে, যে আল্লাহ যি দিছে আল্লাহ হয়তো ভালৰ কাৰণে দিছে, আৰু কমপ্লেইন কৰিব নোৱাৰিব, সুন্দৰভাৱে আল্লাহৰ ওচৰত দোৱা কৰিব পাৰিব, ক্ষমা খুজিব পাৰিব। আৰু 3 নম্বৰ, এই যে আপুনি সবৰ কৰিছে, আপুনি আল্লাহৰ ওপৰত কমপ্লিট বিশ্বাস ৰাখিব লাগিব যে আল্লাহ নিশ্চয় মোৰ এই বেয়া দিনবোৰ পাৰ কৰিব। এইটো বিশ্বাস থাকিলেহে আপুনি চাকচেছ হ'ল। চাওক, বিপদ আৰু শান্তি, এই 2টা বস্তু পাৰ্মানেণ্ট নহয়, 2টাই টেম্পৰাৰী, আজি আছে কালি নাথাকিব পাৰে। কিন্তু এই যে এই পৰীক্ষাৰ মাধ্যমত আপুনি আপোনাৰ পাৰ্চনেলিটি প্ৰকাশ কৰি দিলে আল্লাহৰ সন্মুখত,
যেতিয়া আপুনি যদি ধৈৰ্য ধাৰণ কৰে তেন্তে আপুনি আল্লাহৰ পছন্দনীয় বান্দা আৰু আপুনি পাছ কৰিলে। আৰু যদি অধৈৰ্য হৈ যায়, অস্থিৰ হৈ যায়, তেন্তে আপুনি ফেইল কৰিলে আল্লাহৰ দিয়া পৰীক্ষাত। প্ৰিয় বন্ধুসকল, সৰ্বশেষত মই ক'ব বিচাৰো যিকোনো পৰিস্থিতিত আপুনি শুক্ৰিয়া আদায় কৰিব, সদায় ক'ব আলহামদুলিল্লাহ। ভাল হওক বেয়া হওক, নিশ্চয় চাব বেয়া দিনবোৰ গুচি যাব আৰু আপুনি পাছ কৰিব এই দুনিয়া ও আখিৰাতৰ যি পৰীক্ষা। তো যেতিয়া আপুনি চবৰ দ্বাৰা শিকিব, আল্লাহৰ শুক্ৰিয়া আদায় কৰিব, তেতিয়া আৰু প্ৰব্লেম নাথাকিব। প্ৰব্লেম আপোনাৰ জীৱনত আহিব, কিন্তু ইয়ে আপোনাক অস্থিৰ কৰিব নোৱাৰিব, আপোনাৰ চকুৰ নষ্ট কৰিব নোৱাৰিব। তো আজি এই পৰ্যন্ত, আকৌ দেখা হ'ব এক নতুন ভিডিঅ'।